ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই প্ৰণু আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। এয়া ফাইনেলি আমি হাৰমতি ষ্টেচনৰ পৰা গোগামুখলৈ গল্ডেন জুবলিলৈ উপস্থিত হ'লোহি। এয়া দোকান সোমালোঁ। দোকানত কিছুমান বস্তু কিনাৰ বাবে আমি দোকানত সোমালোঁ, কিয়নো ইয়াত দাদাবোৰ ঘৰ আছে, তাত অকণমান সোমাম বুলি এয়া বস্তু কেইটামান ল'লোঁ। বস্তু কেইটামান লোৱাৰ পাছত আমি গোগামুখৰ পৰা আকৌ এয়া ল'লোঁ মিঠাই। তাৰপৰা চাই থাকিব আপোনালোকে। এয়া ফাইনেলি মিঠাই পেকিং কৰা হৈ গৈছে। সেয়া মই লৈ ল'লোঁ। এতিয়া আকৌ পুনৰ গাড়ীত উঠি দাদাহঁতৰ ঘৰলৈ যাব লাগিব। দাদাহঁতৰ ঘৰত ফ্ৰেছ হৈ মেলি আকৌ আমি গোগামুখৰ এডোখৰ ঠাইত গল্ডেন জুবলি অৰ্থাৎ মিচিং সাহিত্য সভা তালৈ আমি উপস্থিত হ'মগৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। ফাইনেলি বৌ ঘৰত উপস্থিত হৈ একপি ফটো ল'লোঁ। এয়া গোগামুখত বৌহঁতৰ ঘৰৰ ওচৰতে আপোন পেগু DID লিটিল মাষ্টাৰ আপোন পেগুৰ সৈতে আৰু তাঁতৰ সৈতে লগ পাই সুন্দৰ এটি মুহূৰ্ত। এয়া দেখিবলৈ পাইছে আপোনালোকে বহুত ট্ৰাফিক জাম, সেয়েহে আমি আমাৰ যাত্ৰা এনেদৰে খোজকাঢ়ি আমি আগবাঢ়ি গ'লোঁ। এনেদৰে মানুহৰ সমাগম বহু ক্ষেত্ৰে আমি এনেদৰে খোজকাঢ়ি আগবাঢ়ি গৈ থাকিম। চাই থাকিব আপোনালোকে। এনেদৰে তাঁতৰ আৰু আপোন পেগুৰ সৈতে কথোপকথন কৰি আমি পুনৰবাৰ আকৌ মিচিংসকলৰ সাহিত্য সভালৈ উপস্থিত হ'লোগৈ। এয়া দেখিবলৈ পাইছে অতি সুন্দৰ মনোমোহা পৰিৱেশ, চাৰিওফালে মানুহেই মানুহ। এয়া মিচিং সম্প্ৰদায়, অসমৰ মিচিং সম্প্ৰদায়ৰ এয়া সাহিত্য সভা। এয়া দেখিবলৈ পাইছে আপোনালোকে এক সুন্দৰ মনোমোহা পৰিৱেশ। এয়া বহুতো মানুহৰ সমাগম, সেয়ে মোবাইল এতিয়া মোৰ মৰমৰ ভণ্টিজনী ভিডিঅ' কৰি আছে।